গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলো ভালে আছেনে? বহুত দিন মই ভিডিঅ' দিব পৰা নাই, নিশ্চয় সকলো ভালে আছে। ভিডিঅ' কিছুমান মই ৰেকৰ্ড কৰি থৈছোঁ, দিম ইউটিউবত দিম বুলি, কিন্তু মিলাবলগীয়া হয়, এডিটিং থাকে আৰু ইমান পাৰফেক্টকৈ নাজানো, সেইকাৰণে কমপ্লিট কৰিব পৰা নাই ভিডিঅ'টো আচলতে। কিন্তু আজি ভাবিছোঁ, আজি বন্ধৰ দিন, ছানডে আজি ভাবিছোঁ আজি যেন তেনকৈ মানে বনাওঁ আৰু, কাৰণ মোৰ ভিডিঅ'ছ যিখিনি কৰি থোৱা আছে দিম মানে লাগি আছে। কাৰণ কিয় কওঁ নিশ্চয় এবাৰ সকলোৱে ৰাস চাইছে, ময়ো এবাৰ ৰাস চালোঁ, চোৱাতকৈও এবাৰ মই ৰাস কৰিলোঁ, আগতো কৰিছোঁ, কিন্তু এইবাৰ মই মোৰ প্ৰিয় চৰিত্ৰটোত মানে অভিনয় কৰিবলৈ সুযোগ পাইছোঁ। সেইকাৰণে মোৰ খুবেই ভাল লাগি আছে আৰু লগতে ভয়ো লাগিছিলে। মই দৈৱকী চৰিত্ৰটো খুবেই মোৰ প্ৰিয়, এইবাৰ সুযোগ পালোঁ। বহুত বছৰৰ পৰা ইচ্ছা আছিলে দৈৱকী চৰিত্ৰটো অভিনয় কৰিবলৈ, কিন্তু তেনেকৈ সুযোগ পোৱা নাই। আৰু যিমান জানো বুলি নকওঁ, যিমান পাৰোঁ চেষ্টা কৰোঁ, ক'ৰবাত ভুল থাকিও যায়, সেইটোৱে মোৰ ভয় লাগি আছিলে চবতকৈ বেছি। কাৰণ মোৰ যিমানেই ওচৰ চাপি আহি আছিলে, সিমানেই মোৰ ভয় লাগিছে, মানে কিবা ভুল হৈ যাব নেকি, মই ডাইলগ পাহৰি যাম নেকি, মোৰ এনেকুৱা হয়। মানে ওলোৱা আগত মানে ষ্টেজত এনেকুৱা ধৰণে কঁপিছোঁ, এনেকুৱা লাগিছে বেয়া হ'বলৈ হ'লেও খুব মই লাজ পাম, মোৰ দুখ লাগিব মানে। কাৰণ বহুত ইচ্ছা আছিলে ন, আৰু যিমান মন আছিলে সিমানখিনি দিব ট্ৰাই কৰিছোঁ। নাজানো কি হৈছে, মই আপোনালোকৰ কাৰণে ৰেকৰ্ড কৰি থৈ দিছোঁ, আৰু আপোনালোকে চাই মোক জনাব কেনেকুৱা পালে। ভুল হ'লে সেইখিনিও জনাব, কাৰণ ভুল হোৱাটো স্বাভাৱিক, কাৰণ ইমান পাৰফেক্টকৈও নাজানো, মানে ক'তো যিমানখিনি পাৰিছোঁ কৰিবলৈ চেষ্টা কৰিছোঁ। কিছুমান দৃশ্য আখৰাৰ আৰু কিছুমান ৰাসৰ মই সকলোখিনি ৰেকৰ্ড কৰি ৰাখিছোঁ, কাৰণ কেলৈ মোৰ প্ৰথম এবাৰ, কাৰণ সেইকাৰণে ৰাখিব মন যায় ন, যেতিয়া প্ৰিয় এটা কাম কৰিবলৈ সুযোগ পোৱা যায়, যিটো কাম আপুনি বহুত বছৰ আগৰ পৰা ভাবি থাকে যে এইটো কাম মই পোৱা হ'লে, তাৰপিছত ছাডেনলি পাই গ'লে কিমান হেপী ফিল হয় ন। মোৰ সেইকাৰণে মমেণ্ট কিছুমান ৰাখিব মন যায়, সেইকাৰণে মই ৰেকৰ্ড কৰি ৰাখিছোঁ, ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকেও জনাব। আৰু আপোনালোকে ভাবিছে চাগে ন, মোৰ চকু উখহি আছে বা অকণমান দেখাত কিবা বেমাৰী টাইপ লাগিছে, যে মোৰ গাটো অলপ বেয়া। একচুৱেলি মোৰ স্কিনৰ প্ৰব্লেম হৈছে, স্কিনৰ খুবেই বেছি প্ৰব্লেম কৰে মোৰ, আৰু বিশেষকৈ মোৰ স্কিনখন বহুত চেঞ্চিটিভ হয়, একো মানে ইমান নৰ্মেল মানুহৰ নিচিনা নহয়, মানে মোৰ একদমেই স্কিনখন বেয়া। আৰু বিশেষকৈ এতিয়া মোৰ কলেজত মানে মাস্ক লগাই থাকিব লাগে ন, এই মাস্ক এৰিয়াটোত মানে ইমানেই কিবা এলাৰ্জি টাইপ হৈ গৈছে, সেইকাৰণে মানে খজুৱাই বিষাই ইমানেই কষ্ট পাইছোঁ। ট্ৰিটমেণ্ট কৰি আছোঁ বাৰু, এতিয়া ঠিক হৈছে, সেইকাৰণেও মন নাযায় ভিডিঅ' বনাব, বেয়া লাগে আৰু। কিন্তু আৰু মুখখন অকণমান ফুলা নিচিনা লাগি আছে, চকুকেইটাও ফুলা নিচিনা লাগিছে, কাৰণ খজুৱাই বিষাই ন, বহুত বেছি কষ্ট পাই আছোঁ। আৰু কলেজ নগ'লেও নহ'ব ন, সাধাৰণ বুলিয়ে কৈছোঁ, সাধাৰণ বেমাৰটো কাৰণে কলেজ নোযোৱাকৈতো থাকিব কেতিয়াও নোৱাৰোঁ, সেইকাৰণে ভিডিঅ' দিয়া নাই। আৰু তাৰপিছতে বাকী আপোনালোকে ভিডিঅ'টো চাওক, নহ'লে বেছি কথা নাপাতোঁ, নহ'লে ইফালে ভিডিঅ' দিওঁতে বহুত দীঘলীয়া হৈ যাবগৈ। সেইকাৰণে সকলোৱে চাই কেনে পালে কিন্তু জনাব দেই, ভুল হ'লেও জনাব, কাৰণ ভুল হোৱাটো স্বাভাৱিক ন, নাজানিবও পাৰোঁ, ভুল কৰিবও পাৰোঁ। সেইকাৰণে আজিলৈ আহিছোঁ, আকৌ সোনকালে লগ পাম। বঢ়িয়া লাগে। তোর গর্ভজাত অষ্টম সন্তান হলো মোর প্রাণবৈ, প্রাণবেরই জন্ম হওয়ার আগতেই হত্যা কর্তব্যই দৈত্যবাণী মোর মৃত্যুর কারণ। তোর গর্ভজাত অষ্টম সন্তান হলো মোর প্রাণবৈ, প্রাণবেরই জন্ম হওয়ার আগতেই হত্যা কর্তব্যই দৈত্যবাণী
কুলে করে কিহ পরা কবরই কিহ কলে জানো কলিব রতা তুমি খর্ব শক্তি সকল করিব পারা মৃত্যুর কারণ তোর গর্ভগত সন্তান হবো প্রাণময়ী প্রাণময়ীর জন্ম হওয়ার হতেই মৃত্যুর কারণ তোর গর্ভগত সন্তান হবো প্রাণময়ী